কবিতাৰ শিৰোনাম হৈছে জীৱ জন্তু কথা। তোমালোকে মেকুৰী দেখিছা নাই? মেকুৰী কেনেকৈ মাতে বাৰু? কয় ন? কুকুৰে কেনেকৈ মাতে? ভৌ ভৌ চাপি অহা অকণমান উঠলৈ গ'লে কেনেকৈ হয়? ছাগলীয়ে, হাঁহে, কুকুৰাই ন? আচলতে এই জীৱ জন্তুবিলাক যে কথা পাতে তোমালোকে বুজি পোৱা নাই। মই অকণমান কবিতা হৈ কৈ দিছোঁ দেই, তোমালোক কেতিয়াবা সময় পালে আবৃত্তি কৰিবা। মেকুৰীয়ে কৰে মিউ মিউ, মোক দিবা ভাতত ঘিউ, আৰু দিবা পোৰা মাছ, তেহে হ'ব বিল পাছ। কুকুৰে কৰে ভৌ ভৌ, মই নাখাওঁ ভাতত মৌ, মোক দিবা জোঠা ভাত, ৰাতি মাতিম বৰ বৰ মাত। ছাগলীয়ে কৰে বে বে, মোক আজি বজাৰলৈ নে, মোক বিকি পইচা পাবি, 3 সপ্তাহৰ তেল নিমখ খাবি। হাঁহে কৰে তাঁত তাঁত, নতুন আলহী ঘৰলৈ মাত, মোক মাৰি কাটি মঙহ পাবি, কোমোৰাৰ লগত খাই জুতি পাবি। আকৌ মতা কুকুৰাই কি কয়? মতা কুকুৰাই দাগ দিয়ে ৰাতিপুৱাল বুলি, মাইকী কুকুৰাই খং কৰে চুপ থাক বুলি। আজিকালি আমাৰ ল'ৰা ছোৱালীবোৰ পঢ়াত বেছি ৰাপ নাই, ৰাতি 12 বজালৈকে ফেচবুক চায়। মোৰ ঘৰত নিমখ আছে চব বেয়া পালে নিমখ।